নাম মানে শব্দক্ৰম, যাক আমি নাম বুলি কৈছো। সেই শব্দক্ৰমৰ ব্যতিৰেকে জ্ঞান কিদৰে হ'ব নোৱাৰে। ভগবতী মায়া নিষ্ঠা যদি আছে মহাপুরুষতা এমন বলেছেন ভগবতী বাসুদেবায় কেন এমন পুষ্টি নারায়ণ নারায়ণ সংসার পুষার মন্ত্র এমন বলেছেন ভগবতী বাসুদেবায় আশ্রমে দুঃখময় মাসের দুঃখময় প্রমাণ জগৎগুলো খেলা মন ভিডিও হন এমন বলেছেন ভগবতী বাসুদেবায় জীবনে আমার সকলের সর্বনিয়ন্ত সর্বশক্তিমান গুরু আমি আদিপুর পরম ব্রহ্ম শ্রী গুরুদেৱৰ স্মৰণত এটি স্মৃতি বইতে পৰিপাত জনাইছো। এরা ইয়াতে সকলের চির কৃপাকৃত পরিধান করে। প্রভু জগদন্ত কোটি কোটি সশেষ বসুধারি বিভূতি ভিন্নম তদ্ব্রহ্মং নিষ্কলয়ং অনন্তম অশেষ ভূতম গোবিন্দম আদি পুরুষম ভজামি গোবিন্দম আদি পুরুষম ভজামি। ষোলবৈকুণ্ঠ স্বরূপ এই বড়ালী আমার নামঘরের মর্যাদ আজ সমবেত হওয়া আমার শ্রদ্ধার শ্রী শ্রী ওয়াসত্তর ভট্টাধিকারী শ্রী শ্রী দেবেন্দ্র ভট্টাধিকারী বিভিন্ন কর্তব্য আহা শ্রদ্ধার কর্তৃসকল আমার অতি শ্রদ্ধার নামঘরপ্রেমী ধর্মপ্রাণ রাইজ এই অনুষ্ঠানটিৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল জয় জয়তে আপোনালোকক নলৰূপী নাৰায়ণ শব্দীৰ সমূহ জনমণ্ডলীলৈ আমাক ভক্তিভাৱে শ্ৰদ্ধা আগবঢ়াইছো। আজি প্ৰায় কিছু বছৰ আগতে
মদিনাৰ গাঁৱৰ নামঘৰ যেতিয়া আমি ভ্ৰমণ কৰিছিল তেতিয়া এষাৰ কথা কৈছিল মাজুলীত মদিনাৰ গাঁৱৰ নামঘৰত প্ৰৱেশ কৰাৰ পিছত মাজুলীৰ নামঘৰ যেন লগা নাই। এয়া দক্ষিণ পাৰৰ নামঘৰ আটাইতকৈ উন্নত এটা নামঘৰত প্ৰৱেশ কৰিছো বুলি আমি গণ্য কৰিছিলোঁ আৰু সেই কথা আমি সেইদিনাখনে ঘোষণা কৰিছিলোঁ। অৰ্থাৎ এফালে পাৰিপাৰ্শ্বিক চাপ, আনফালে সৌন্দৰ্য সৃষ্টি আৰু আনফালে ৰাইজৰ যিটো আধ্যাত্মিক তন্মতা। তদ্ৰুপ সেইখন গাঁৱৰে কাষতে থকা এই বৰবাৰী গাঁৱৰ নামঘৰেও তেনে এটা পৰিৱেশ সৃষ্টি কৰি দেখুৱালে, যাৰ কাৰণে আমি আজি ইয়াত উপস্থিত হৈ আকৌ এটা সুন্দৰ নামঘৰ মাজুলীত লাভ কৰিছো বুলি আমি সগৌৰৱে ঘোষণা কৰিছো। আৰু ইয়াৰ মূল ভাগিদাৰ আপোনালোক ৰাইজ, কাৰণ আপোনালোকৰ ঐকান্তিক নিষ্ঠাৰ বলতহে এই কাৰ্য সম্ভৱ হৈছে। আৰু আপোনালোকে আমাক আজি এনে এটি সুযোগ দিয়াৰ বাবে আমি কৃতজ্ঞ মানিছো আৰু আমাৰ আন্তৰিক কৃতজ্ঞতা আপোনালোকলৈ জ্ঞাপন কৰিছো। এই নামঘৰ নিৰ্মাণ কৰাৰ শ্ৰদ্ধাৰে সৈতে ৰাইজে এই নামঘৰক জীয়াই ৰাখিব। এয়াই হৈছে নামঘৰ এটা জীৱন্ত শৰীৰ। কিন্তু আমি যি নামক কেন্দ্ৰ কৰি নামঘৰৰ কল্পনা কৰো, এই নাম কি? আমি সকলোৱে জানো পৃথিৱীত এনে এটা সম্পদ নাই যাৰ বিপৰীতে নাম নাই। ফুলৰ নাম আছে, ফলৰ নাম আছে, পশু পক্ষীৰ নাম আছে, মানুহৰ নাম আছে, আনে নেলাগে ৰাস্তাত কাম কৰিবলৈ অনা পাথৰবিলাকৰ নাম আছে। সেই নাম নোহোৱাকৈ আমি কোনো কাম কৰিব নোৱাৰো। কিন্তু নামঘৰত যেতিয়া আমি নাম লওঁ, এইবিলাকৰ নাম নলওঁ। কাৰ নাম লওঁ? যি নাম ল'লে আমাৰ তৰু মন ৰোমাঞ্চিত কৰি দিব পাৰে, সেয়া হৈছে ভগৱত নাম। চাওক, গুড় চেনি মিঠাই বুলি ক'লে জিভাত নিদিয়া পৰ্যন্ত সোৱাদ অনুভৱ নহয়, জিভাত দিলেহে সোৱাদ অনুভৱ হ'ব। তাৰমানে গুড় চেনি মিঠাই সাংকেতিক পৰিচয় জ্ঞাপক এটা শব্দহে। কিন্তু ভগৱানৰ নাম এনেকুৱা, এবাৰ নাম কৃষ্ণ গোপাল গোবিন্দ বুলি কোৱাৰ লগে লগে জিভাখনটো সোৱাদেৰে ভৰি পৰিবই, তনু মন ৰোমাঞ্চিত কৰি তুলিব। এয়াই হৈছে ভগৱত নামৰ তাৎপৰ্য। আৰু সেই নাম লোৱাৰ লগে লগে আমি আমাৰ পৰিশীলিত জীৱন পোৱাৰ লগতে আমি যি জীৱনত আকাংক্ষা কৰো মুক্তি লাভ কৰিব পাৰো, মোক্ষ লাভ কৰিব পাৰো। কিন্তু এই নাম লোৱাৰ লগে লগে আমাৰ কি লাভ হয় চাওক। নাদেন বিনা জ্ঞানম, নাদেন বিনা শিবম, নাদৰ ৰূপম পৰম জ্যোতি, নাদৰ পিছন। অৰ্থাৎ নাম মানে শব্দ ব্ৰহ্ম, যাক আমি নাম বুলি কৈছো। সেই শব্দ ব্ৰহ্মৰ ব্যতিৰেকে জ্ঞান উদয় হ'ব নোৱাৰে। শব্দ ব্ৰহ্মৰ ব্যতিৰেকে শিৱ শব্দৰ অৰ্থ মংগল, মংগল সূচিত হ'ব নোৱাৰে। এই নাম কি? নাদৰ ৰূপম পৰম জ্যোতি। এই নাদে হৈছে পৰম জ্যোতি, নাদৰূপী চৰম হৰি। এই নাদ হৈছে চৰম হৰি। তাৰমানে নাম আৰু হৰিৰ মাজত পাৰ্থক্য নাই। য'তেই নাম থাকে তাতেই নামেই থাকে, য'তেই নামেই থাকে তাতেই নাম থাকে। তাৰ সুন্দৰ উদাহৰণ দি থৈ গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এইদৰে, আপোনাৰ নামৰ সংগ নচালত হৰি, যে নাম হে হৰি জানানিষ্ঠ। যে ভগৱন্তই নামৰ সংগ ত্যাগ নকৰে। যদি নাম থাকে তাতে ভগৱন্ত বিৰাজিত হৈ থাকে। আৰু সেই কথাকে অতি স্পষ্টভাৱে বৰহাটু মাধৱদেৱে ঘোষাত কেন্দ্ৰে উল্লেখ কৰিছে। মাধৱৰ নাম বৎসপ্ৰায় ধৈৰ্য, ভক্তি কান্ত লয়া জান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। অৰ্থাৎ গৰুৱে যদি পোৱালে না যদি আগে আগে যায়, গাই যদি পিছে পিছে ধাবিত হোৱাটো নিশ্চিত। ঠিক সেইদৰে
যতেই ভকতসকলে ভগৱন্তৰ নামৰ ধ্বনি উচ্চাৰিত কৰে তাতেই বেদৰ ধেনু স্বৰূপ ঈশ্বৰ গৈ অৱস্থান গ্ৰহণ কৰে। এয়াই হৈছে নাম নামের অভিন্ন ক্ষেত্র। আর এই নাম নামের অভিন্ন ক্ষেত্রখনকে আমার অসমীয়া সমাজত আমি নামঘৰৰূপে সদায় পৰিচয় দি আহিছো। এই নাম লোৱাৰ লগে লগে আমাৰ আৰু কি লাভ হ'ব পাৰে চাওক। কৃষ্ণ 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 ইতি যুমাং স্মৰন্তি নিত্যস্য জনম ভিদ্যা যথা পদ্মম নৰকা উত্তৰমম। আপোনালোকে আমাক অভিনন্দন পত্ৰৰে অভিনন্দিত কৰিলেও আমি আচলতে মানুহৰ যোগ্য নহয়। আমি ৰাইজৰ মাজৰ এটি মাত্ৰ ধূলি কণা। আপোনালোকৰ আশীৰ্বাদ বিচাৰো, সদায় আমাক আশীৰ্বাদ দিব যাতে আমি সেৱা কৰি যাব পাৰোঁ। আৰু সেয়ে আমাৰ অনিচ্ছাকৃত যদি অপৰাধ হৈছে পুনৰবাৰ আপোনালোকৰ ওচৰত বিনতি জনাইছোঁ, ক্ষমা কৰিব। আৰু এইখিনি কথাৰে আমাৰ বক্তব্য আমি সামৰণি মাৰিছোঁ। নমস্কাৰ। কাপোৰখন Ayo, salam.